বন্ধুসকল আপোনালোক সকলোকে মই শ্ৰী নিৰঞ্জন বৰদলৈ আছামিজ ফাৰ্ম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকলৈ লৈ আহিছোঁ এটা ইনফৰমেশ্যন। আমাৰ যিসকল গাহৰি পালক আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো খুবেই উপকাৰী হ'ব বুলি মই ভাবোঁ। আমাৰ বিভিন্ন ধৰণৰ পশুপালকসকলৰ ভিতৰত যিবিলাক আমাৰ গাহৰি পালক আছে তেওঁলোকে আমাক এটা কথা সুধি থাকে যে তেওঁলোকে গাহৰি ক'ত বেচিব আৰু বা ক'ৰ পৰা কিনিব। তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আহিছে বুলি কওঁ মই। আৰু যেহেতু বৰ্তমান ডিজিটেল যুগ, সকলো কাম অনলাইন কৰা হয়, ডিজিটেলি সকলো কাম কৰা হয়, গতিকে এই গাহৰি কিনা বেচা ক্ষেত্ৰতো এটা নতুন প্লেটফৰ্ম আহিছে, পিক বাজাৰ বুলি। এই পিক বাজাৰত কি কৰিব, আপোনালোকে অনলাইন গাহৰিবোৰ বেচা কিনা কৰিব পাৰে। আপুনি বেচিবও পাৰিব, কিনিবও পাৰিব। গতিকে আপোনালোকে চাব পাৰে পিক বাজাৰ এটা নতুন প্লেটফৰ্ম। আমাৰ যিসকল গাহৰি পালক আছে, যিসকলে গাহৰিবোৰ বিক্ৰী কৰিব ওলাইছে বা কিনিবলৈ ওলাইছে, তেওঁলোকৰ বাবে এই প্লেটফৰ্মটো আহিছে pikbazar.com। এইটো এটা নতুন ৱেবছাইট আহিছে। একে চিমিলাৰ ৱেবছাইট কিছুমান আছে, যেনেকৈ ধৰক আপোনাৰ OLX, কুইকাৰ, ইবে, এইবিলাকৰ ৱেবছাইটত আপোনালোকে কৰা হয় কি বস্তু বেচা কিনা কৰা হয়। ঠিক তেনেদৰে এইটো নতুন বস্তু আহিছে pikbazar.com। এই pikbazar.com আপোনালোকে গাহৰি বেচিব পাৰিব, নহ'লে বা কিনিব পাৰিব। মানে যদি আপোনাৰ গাহৰি আছে, আপুনি বিক্ৰী কৰিব বিচাৰিছে, তেনেহ'লে আপুনি আপোনাৰ গাহৰিৰ ফটো ভিডিঅ' বনাই আৰু তাৰ ডিটেইলছ দি আপোনালোকে এই pikbazar.comত আপলোড কৰিব পাৰিব। তেতিয়া যিসকলে কিনিব বিচাৰিছে তেওঁলোকে আপোনাৰ সেই ভিডিঅ' বা ফটোবিলাক চাই আপোনাৰ লগত যোগাযোগ কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ থাৰ্ড পাৰ্টি নাথাকে, থাৰ্ড পাৰ্টিৰ মাজত নাথাকে যে মই বস্তুটো কিনিয়াই দিম বা মই বস্তুটো বিক্ৰী কৰি দিম, তেনেকৈ বুলি মাজত মানুহ সেই থাৰ্ড পাৰ্টি এজন নাথাকে। ডাইৰেক্ট আপুনি আপোনাৰ গাহৰিবিলাকৰ তথ্যবোৰ আপলোড কৰিব pikbazar.comত, আৰু যিজনে কিনিব তেওঁলোকে ডাইৰেক্ট তাৰ পৰা চাই তেওঁলোকৰ চেলাৰজনৰ কণ্টেক্ট নাম্বাৰ বা তাত তেওঁলোকৰ যদি লোকেশ্যনৰ যদি এড্ৰেছটো দিয়া থাকে, তেতিয়াহ'লে লোকেশ্যনটো চাই আপোনালোকে তাত যাব পাৰিব। আৰু যিটো ফোন নম্বৰ দিয়া থাকিব তেখেতসকলৰ যিসকল চেলাৰ, তাত ফোন কৰি ডাইৰেক্ট আপুনি সেই চেলাৰৰ পৰা বস্তুটো কিনিব পাৰিব। ইয়াত কোনো মাজতে থাৰ্ড পাৰ্টি এজন নাথাকে। গতিকে আপোনালোকৰ কাৰণে এটা ভাল খবৰ। মই ভাবোঁ এইটো আপোনালোকৰ কাৰণে এটা ভাল ব্যৱস্থা বুলি মই ভাবিছোঁ। আপোনালোকে এইটো চাব পাৰে। আৰু এতিয়া আমি আপোনালোকক দেখুৱাম সেই pikbazar.comত কেনেদৰে বেচা কিনা কৰে, তাৰে এটা ডেমো আপোনালোকক আমি দেখুৱাম। মানে কেনেকৈ অন কৰিব লাগে, কেনেকৈ তাত চাৰ্চ কৰিব লাগে, তেনেকৈ আমি দেখাম এতিয়া আপোনালোকক। এতিয়া আপোনালোকে চাব, আপোনালোকক দেখাইছোঁ, এই ভিডিঅ'টো চাই লওক। নমস্কাৰ বন্ধুসকল, আপোনালোকে দেখি আছে pikbazar.comৰ ৱেবছাইট। আপোনালোকে এই ৱেবছাইটত গৈ আপোনালোকৰ পিকসমূহ চেল কৰিব পাৰিব। আৰু কোনোবাই যদি বায়াৰে পিকসমূহ কিনিব বিচাৰে, তেন্তে এই ৱেবছাইটত গৈ আপোনালোকে গাহৰিসমূহ কিনিব আৰু বিক্ৰী কৰিব পাৰিব। ইয়াত আপোনালোকে দেখিছে কিছুমান গাহৰি এড দিয়া আছে ফাৰ্মাৰসকলে। এই গাহৰিসমূহ আপোনালোকে দেখিছে এড দিয়া আছে। এইসমূহত ক্লিক কৰিলে আপোনালোকে দেখা পাব যে ইয়াত গাহৰিটো কি ব্ৰীড হয়, গাহৰিটোৰ কিছুমান ডিটেইলছ দিয়া আছে, কি ব্ৰীড, কিমান ৱেইট হয়, কোন মান্থ, লোকেশ্যন কি, ইনফৰমেশ্যন কি, আপোনালোকৰ ফোন নম্বৰ, কণ্টেক্ট নম্বৰ সকলো দিয়া আছে। আৰু ফাৰ্মাৰসকলে ইয়াৰ পৰা পিগলেটসমূহ ক্ৰয় কৰিব পাৰিব। এইটো লাইকে OLX নিচিনা এটা ৱেবছাইট হয়। আৰু কোনোবাই যদি আমাৰ ফাৰ্মাৰ বন্ধুসকলে ইয়াত যদি পিকসমূহ বা পিগলেটসমূহ চেল কৰিব বিচাৰে, তেন্তে ওপৰত থকা প্লাছ চিনটোত ক্লিক কৰিব। প্লাছ চিনটোত ক্লিক কৰাৰ লগে লগে এটা পেজ খোল খাব। এই পেজটোত আপোনালোকে গাহৰিটো কি ব্ৰীড হয়, য়ৰ্কশ্বায়াৰ হ'লে য়ৰ্কশ্বায়াৰ লিখি দিব। ইয়াত য়ৰ্কশ্বায়াৰ হ'লে য়ৰ্কশ্বায়াৰ লিখি দিব। লিখি আপোনালোকে ইয়াত প্ৰাইচটো লিখিব, কিমান প্ৰাইচত আপোনালোকে চেল কৰিব, তেনেকৈ চেল প্ৰাইচ লিখিব। ইয়াত ইমেজ এখন এই ঘৰটোৰ পৰা আপোনাৰ ইয়াত ক্লিক কৰিলে, এই ব্ৰাউজ ফাইলত ক্লিক কৰিলে এখন আপোনালোকে গাহৰিটোৰ এখন ভাল ফটো আপোনালোকে ইয়াত চিলেক্ট কৰিব। চিলেক্ট কৰি আপলোড কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত ডেছক্ৰিপশ্যনত কিছুমান লিখিব যে গাহৰিটোৰ কি গাহৰি হয়, যে য়ৰ্কশ্বায়াৰ হ'লে য়ৰ্কশ্বায়াৰ লিখিব, তাৰ এজ কিমান, ৱেইট কিমান, এই গোটেইখিনি ফিলআপ কৰি দিব। 3টামান কলমত ফিলআপ কৰি দিব। ফিলআপ কৰি দি আপোনালোকে ইয়াত কেটেগৰীটো চিলেক্ট কৰিব যে গাহৰিটো কি গাহৰি হয়, কেষ্ট্ৰেট হয় নে, গ্ৰিল্ড হয় নে আদাৰ্ছ কিবা হয় নে, পিগলেট হয় নে চাও হয়, এইটো ফিলআপ কৰি দিব। ফিলআপ কৰি
ডিটেইল আপোনাৰ বৰ হ'লেকে বা কেষ্টেড হ'লেকে কেষ্টেড বুলি আপুনি ফিল আপ কৰি দিব ফিল আপ কৰি দিয়াৰ লগে লগে ইয়াত কি ব্ৰিড হয় ব্ৰিডটো আপোনালোকৰ যেনে যদি হেমশ্বেয়াৰ হ'লে হেমশ্বেয়াৰ ডিৰক হ'লে ডিৰক ঘংৰু লেনৰেজ লাষ্ট ইয়ৰ্কশ্বায়াৰ এইবোৰ আপোনালোকে চিলেক্ট কৰি দিব সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত আপোনালোকৰ লোকেশ্যনটো সিলেক্ট কৰিব যে আপোনালোকৰ কি লোকেশ্যন হয় যে যোৰহাট হ'লে যোৰহাট বা হেৰি হ'লে আমাৰ ভাৰতলৈ আহিব ভাৰতখন বিচাৰি এইটো অসমৰ ওচৰত আহিব আপোনালোকে নগাঁও হ'লে নগাঁও সিলেক্ট কৰিব যোৰহাট হ'লে যোৰহাট সিলেক্ট কৰিব গুৱাহাটী হ'লে গুৱাহাটী সিলেক্ট কৰি দিব তাৰপিছত আপোনাৰ কাণ্ট্ৰি দিব কাণ্ট্ৰি কি ইণ্ডিয়া আপোনালোকৰ ষ্টেট দিব ষ্টেট আপোনাৰ অসমত থাকিলে আপোনাৰ অসমত দিব বাহিৰ হ'লে বাহিৰত দিব চিটি আপোনাৰ চিটিখন নাম কি দিব যেনে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো দি দিব আপোনাৰ ষ্ট্ৰীট আপোনাৰ যোনটো আপোনাৰ গাঁও এড্ৰেছ হওক বা আপোনাৰ যোনটো লাষ্ট আপোনাৰ লোকেশ্যন আপোনাৰ ঘৰৰ এড্ৰেছ বা আপোনাৰ ফাৰ্মখনৰ এড্ৰেছটো ইয়াত ফিল আপ কৰি দিব ফিল আপ কৰি দি আপোনালোকে ইয়াত কণ্টেক্ট নাম্বাৰ ফোনৰ কণ্টেক্ট নাম্বাৰ দি আপোনালোকে ছেভ বটনটো আছে দেখিছেনে ছেভ এড এই ছেভ এডটো ক্লিক কৰি দিয়াৰ লগে লগে এই ৱেবছাইটটোত আপোনালোকৰ এডটো আহি যাব আৰু কোনোবা যদি বায়াৰে আপোনালোকক কিনিব বিচাৰে বা কোনো যদি ফাৰ্মাৰে কিনিব বিচাৰে তেন্তে আপোনালোকৰ এই এডটো দেখি আপোনালোকে ক্লিক কৰিব ক্লিক কৰি আপোনালোক ডাইৰেক্ট সেই বায়াৰজনে আপোনালোকক ফোন কৰি আপোনালোকৰ যোগাযোগ কৰি আপোনালোকৰ পিকসমূহ ক্ৰয় কৰিব গতিকে এইটো এটা ভাল ৱেবছাইট আহিছে এইটোত আপোনালোকে গাহৰিসমূহ কিনিবও পাৰিব বা আপোনালোকে গাহৰিসমূহ বিক্ৰী কৰিব পাৰিব গতিকে বন্ধুসকল ভিডিঅ'টো ইয়াতে পৰিসমাপ্তি ঘটিল যদি আপোনালোকে আমাৰ ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু যদি আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লে তেনে অতি সোনকালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক নমস্কাৰ